लोग आप मतलब कई लोग कमेंट सेक्शन में बोलते रहते थे कि নিজৰ গান আছে নেকি হৈ গ'ল মোৰ এটা নিজৰ গান আৰু বংগকন্যা অসম বোৱাৰীৰ আন এক উপহাৰ বুলি ক'ব লাগিব অসমবাসীৰ বাবে পোন প্ৰথমবাৰৰ বাবে অসমীয়াত অসমবাসীৰ বাবে এটা খুব সুন্দৰ গান লিখি ইতিমধ্যে ভিডিঅ' আজিৰ তাৰিখত মুক্তি দিয়া হৈছে মৰ্মিতা মিত্ৰ অফিচিয়েল চেনেলত মই অকণমান সেই গান মৰ্মিতা মিত্ৰ মিউজিকেল অফিচিয়েল ওকে অকণমান আৰম্ভণিতে সেই কি আছিলে এইটো গানটো চকুলৈ চোৱানা যে বহুতে কৈ থাকে যে বংগকন্যা বা ৱেষ্ট বেংগলৰ কিন্তু নহয় মই আৰম্ভণিতে কৈ পশ্চিমবংগৰ জীয়ৰী আৰু অসমৰ বোৱাৰী ঠিক আছে অনুপম দাক লগ পাইছে একদম সৰুৰে পৰা যেতিয়া কাজিৰঙা বৰধুনে আজি আপোনাক দেখাৰ লগে কিন্তু আজিও সেইখিনি মনত পৰি গৈছে ৰাজ্যবাসীয়ে জানি ভাল পাব যিহেতু ইতিমধ্যে মই কৈছোঁ যে মৰ্মিতাদিৰ বহুকেইটা গান আহি আছে অসমীয়া আৰু য'ত প্ৰথমে ক'ব লাগিব অনুপম দাই মিউজিক কম্প'জ কৰিছে আৰু অনুপম দা ইতিমধ্যে 3-4টা ডাবিং হৈছে গান আহিব সো অনুপম দা প্ৰথম দবকা লাইভত এয়া প্ৰথম ইণ্টাৰভিউ আপোনাৰ লগত মোৰ সঁচাকৈ ভাল লাগিছে আৰু মই আচলতে আপোনালোকৰ চেনেলটো মাজে মাজে চাই থাকোঁ আৰু ধুনীয়া ধুনীয়া কণ্টেণ্ট আহি থাকে আৰু মই আশা কৰিম যে এই চেনেলটো খুব সুন্দৰভাৱে আগবাঢ়ি যাওক খুব ভাল লাগিছে আজি আচলতে মৰ্মিতাৰ প্ৰথমটো অসমীয়া গীত মুক্তি পাইছে আৰু তাৰে আচলতে উদ্বোধনী অনুষ্ঠানটিত ময়ো সমভাগী হ'বলৈ পাই নথৈ আনন্দিত আৰু মোৰ বহুত শুভকামনা শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰ্মিতাই বৰ ধুনীয়াকৈ ৰাইজক আচলতে যিখিনি ৰাইজে বিচাৰে সেইখিনি দিব পাৰিছে সেইখিনি ৰাইজে আঁকোৱালি লৈছে গতিকে এই সাংস্কৃতিক যাত্ৰা অব্যাহত থাকক চিৰসেউজ বাটেৰে বাট বুলক তাকে কামনা কৰিছোঁ ঠিক আছে আমিও সামৰিম মৰ্মিতা দি লাষ্ট কি বলবো आज पहली बार मेरा खुद का प्रोडक्शन हाउस मर्मिता मित्रा ओरिजिनल्स से मेरा खुद का पहला एसामीज गाना आई है চকুলৈ চোৱানা আপোনালোকে চাব আপোনালোকে মৰম দিব মই আশা কৰিছোঁ আৰু মই সকলো অসমবাসীক অন্তৰস্থলৰ পৰা বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে ইমান ভাল পোৱা দিছে আৰু মই সেই গানটোৰ প্ৰিপাৰেশ্যন কৰিছিলোঁ 2 বছৰমান আগত এতিয়া গানটো ৰিলিজ কৰিম মই মোৰ নিজৰ ইউটিউব চেনেল মৰ্মিতা মিত্ৰ म्यूजिकल ऑफिशियल পৰা आप लोग अगर मेरे टाइमलाइन में जाते हैं रील्स वगैरह देखते हैं तो 2 साल पीछे आप लोग देखेंगे कि इस गाने का छोटा सा एक डबिंग है तो अचानक मतलब 2024 में शायद 2022 हाँ 22 पकड़ सकते हैं आप सो मतलब बहुत प्यारा सा धुन है और सत्यजीत दा गौरीपुर में मैंने सत्यजीत दा के स्टूडियो में सत्यजीत सरकार उसके स्टूडियो में मैंने रिकॉर्डिंग की है प्रीतम रॉय ने लिरिक्स लिखा है कंपोज किया है और आसपास मतलब गुवाहाटी के आसपास ही शूटिंग किया है मैंने दीपोर मिल में है शायद हाँ दीपोर मिल नहीं चांदूबी में भी किया है और बारेगांव में भी थोड़ा बहुत शूट लिया है वहाँ पे तो पहला गाना है और मेरा प्रोडक्शन टीम कोलकाता से था मेरा टेक्नीशियंस लोग कोलकाता से थे और मेरे साथ फीचर में जो है लड़का वो भी ही इज़ फ्रॉम ऑल्सो कोलकाता सो मैं आशा रखती हूँ कि ये मतलब बहुत आगे दौड़ेगा ये गाना मतलब मैं देखिए हर कोई एक अगर गाना वगैरह कुछ भी रिलीज़ करता है तो हम सभी लोग पॉजिटिव सोचते हैं और आप लोगों ने मुझे इतना प्यार दिया स्पेशली जुबिंदा के लिए आप लोग मुझे मतलब अपना लिया है क्योंकि जुबिंदा का पुराना वाला 90s वाला गाना वगैरह मैं गाती रहती हूँ और आप लोगों को अच्छा लगता है इसलिए आप लोगों ने इतना प्यार दिया है अपना लोग की मान मोरम जिससे सो मैं चाहूँगी कि ये मेरा खुद का गाना जो लोग आप मतलब कई लोग कमेंट सेक्शन में बोलते रहते थे कि নিজৰ গান আছে নেকি হৈ গ'ল মোৰ এটা নিজৰ গান আৰু বিহুৰ আগতে বিহুৰ আগতে টোটেল 10টা মান গান আহিব মোৰ টোটেল 10টা মান গান আহি যাব মোৰ কাম চলি আছে তো ৰেডি থাকক বাকি যি 10টা আছে তাৰ ভিতৰত হয়তো প্ৰায় 5-6টা আপোনাৰে নে গোটেই 10টাই আপুনি কম নাই মই নাই কৰা মই এতিয়া বৰ্তমান মৰ্মিতাৰে মোৰ এটা গীত ইতিমধ্যেই শ্বুটিং হ'ব সৰস্বতী পূজাৰ দিনা আমি শ্বুটিং কৰিম 2 তাৰিখে গতিকে সেইটো প্লেনিং হৈ গৈছে অলৰেডি মৰ্মিতাই গাইছে মই গাইছোঁ আৰু এটি গীত কৰিছোঁ আপোন সেই গীতটি জুবিন গাৰ্গ আৰু মৰ্মিতাই গাইছে মোৰ কম্প'জিশ্যন মিউজিক লিৰিক্স আৰু এটি গীত মোৰ ঔ মৰমজান বুলি
ইতিমধ্যে ৰিলিজ হৈছে সেই গীতটিৰ ফিমেল ভাৰ্চনটো মৰ্মিতাই গাব আৰু এটি বিহুৰ আগত এটা ঢোল তাল পেঁপা গগনা একদম থলুৱা যিটো আমাৰ প্ৰকৃত যিটো বিহু সেই বিহুটো আহিব খুব ধুনীয়াকৈ সেই ৰাজ্যবাসীয়ে সেই তাহানিৰ জোনবাই মৰমজান ৰাংঢালি সেই দিনটো পুনৰ উভতাই পাব যেন সেই সোৱাদটো পাব বিচাৰে গতিকে মৰ্মিতাই খুব ইচ্ছা কৰিছে যে বিহু এটা ধুনীয়া বিহু এটা গাব লাগে গতিকে তাইৰ কাৰণে স্পেচিয়েলি বনাইছোঁ আৰু তাৰ লগত আমি দুইজনে একেলগে গাম গতিকে আপোনালোকে এই গীতবিলাক পাই থাকিব আৰু আপোনালোকৰ আশীষ মৰম চেনেহ লৈয়ে যদি মই অনুপম শইকীয়া হৈছোঁ সেয়া আপোনালোকে বনাইছে আপোনালোকে সজাইছে গতিকে আপোনালোকে স্বীকৃতি দিছে গতিকে সদায় আপোনালোকৰ মৰম চেনেহ কামনা কৰোঁ আপোনালোকৰ আশীষ আমাৰ উজ্জ্বল ভৱিষ্যত আপোনালোকৰ হাত চাপৰি আমাৰ সঁহাৰি গতিকে এই গোটেইখিনিয়ে লাগে সদায় কামনা কৰোঁ থেংক ইউ